জীৱতত্ত্ব আৰু সেই যি জীৱ তলত যোনিপিঠ আছে ওপৰত সাপ আছে অৰ্থাৎ যোনি হ'ল মায়া সাপ হ'ল কাল যি জীৱই মায়াৰ মাজত আবদ্ধ হয় তাক কালে মেৰিয়াই ৰাখে মৃত্যুৱে ধৰি থাকে কোন সময়ত মৰিব যোৱা নাই মৃত্যুৱে ধৰি থাকে আৰু যি সাধনা আধ্যাত্মিক সাধনাৰ অৰ্থ হ'ল এই কাল আৰু মায়াৰ পৰা মুক্ত জীৱ দিব্য জীৱ ইয়াত থাকে আৰু মায়া বন্ধনৰ জীৱন তলত থাকে মূলাধাৰ চক্ৰত এইটোৱে অৰ্থ মূলাধাৰ চক্ৰত থকা জীৱ হ'ল ক'লা ক'লা মানে তমগুণ ব্লেক সেইকাৰণে অমংগল আনকনচিয়াছ অচেতন অৱস্থাত থাকে জ্ঞান নাই সেইকাৰণে নিজে নিজে নিজৰ অনিষ্ট কৰে অচেতন খুব ধ্যান দি শুনিব এইটো বৰ টান কাম সাধনাৰ দ্বাৰাহে পায় আৰু ইয়াত থকা যিটো লিংগ আছে এইটো জ্যোতিৰ্ময় লিংগ তাত সাপটো নাই আৰু মায়াটো নাই মানে কাল আৰু মায়া দুইটা নাই আৰু সেইকাৰণে আমাৰ সাধনাৰ মূল বস্তু এজন মানুহ ভকত কিমান আনন্দময় কিমান উজ্জ্বল কেলে অৰ্থাৎ তেওঁৰ জীৱনটো ওপৰত আছে আৰু এজন ইমান অন্ধকাৰ কেলে হাঁহিব নাজানে হাঁহিলেও মুখত আনন্দ নাই ক'ৰবাত খালেও আনন্দ নাই কাৰোবাক দেখিলে আনন্দ নাপায় ক'ৰবাত আহিলে মন মাৰি থাকে কেলে মন মাৰি থাকে সেই জীৱনটো নাভিৰ তলত আছে তাক কাল আৰু মায়ে বান্ধি ৰাখিছে সেইকাৰণে তাৰ মুখখন উজ্জ্বল মনটো মাৰি থাকে আৰু মনৰ মাজত আনন্দ নাই য'ত যাওক মানে অসন্তুষ্ট কেলে এই জীৱ হ'ল তমগুণৰ বন্ধনত আছে আৰু জীৱন আধ্যাত্ম জীৱন সেইটো হ'ল জীৱটো ইয়ালৈকে আছে আজ্ঞা চক্ৰ আৰু ইয়াত যিটো লিংগ আছে ই জ্যোতিৰ্ময় তাত সাপটো নাই আৰু যোনিটো নাই অৰ্থাৎ মায়া নাই কাল মায়াৰ পৰা মুক্ত হোৱাজন ভক্ত কাল মায়াৰ বান্ধি ৰখাজন অভক্ত এইটোৱে হ'ল মূল তত্ত্ব আৰু অভক্তৰ চব দুখ অভক্তৰ কষ্ট ভক্তৰ কষ্ট আছে নাই ভক্তৰ কষ্ট নাই একনাথ মহাৰাজ কাতি মাহ ৰাতিপুৱা গংগাৰ পৰা পানী আনে শিৱলিংগত ঢালে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে পানী আনে আৰু এই নাম অখণ্ড জপ নাম গাই আহে পানীলৈ আহে ছজন ঘৰুৱাই দলঙৰ ওপৰৰ পৰা পিক মাৰি দিয়ে একেলগে পান খাই গাত ধৰে ছজন ঘৰুৱা নাম বন্ধনা হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম আকৌ গংগা স্নান কৰে আকৌ লৈ আহে পানী হৰে কৃষ্ণ হৰে আকৌ পিক মাৰিলে 108 বাৰ পিক মাৰিলে কোনো নাম বন্ধ নাই হোৱা কোনো পৰিৱৰ্তন নাই প্ৰত্যেকবাৰে যায় গংগাত স্নান কৰে আকৌ পানী আনে আকৌ পিক মাৰে আকৌ যায় পানী আনে আকৌ নাম অখণ্ডভাৱে চলি আছে এই ছজন ঘৰুৱা দেখিলে 108 বাৰ পিক খোৱাৰ পাছত যাৰ খং নুঠিলে এইজনটো ভগৱান পৰীক্ষা কৰিবলৈ আহিছিলে কিমান সন্ত চাইলাম তাৰ পাছত আহি চৰণত বাগৰি কান্দিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়া চৰণত বাগৰি কান্দিবলৈ আৰম্ভ কৰিলে একনাথে কৈছে ভাই কি হ'ল তোমালোকে কেনে এনেকুৱা কৰিছে কি হৈছে তোমালোকৰ আৰে একনাথ ভাই আমাক ৰক্ষা কৰা আমাক বহুত পাপ কৰিলো তোমাৰ কাৰণে 108 বাৰ শিকালো এতিয়া আমাৰ অৱস্থা কি লগে আকৌ একনাথে ভৰি তেওঁলোকৰ চৰণত ধৰি বাগৰি কান্দিবলৈ ধৰিলে আরে ভাই কি হয়েছে মানে কি হয়েছে তোমালোকৰ ঋণ কেনেকৈ পৰিশোধ কৰিম তোমালোকে মোক কিমান উপকাৰ কৰিলা এতিয়া ঋণ কেনেকৈ পৰিশোধ কৰিম আরে কি উপকাৰ কৰিলো 108 বাৰ প্ৰত্যেক পাৱনী গংগাত কাৰ্তিক মাহ ৰাতিপুৱা স্নান কৰাৰ উপকাৰ কৰিলা কোনে 108 বাৰ স্নান কৰিছে আজিলৈকে কোনে কৰা নাই আচ্ছা ভক্ত হল পজিটিভ অভক্ত হল নিগেটিভ এইটোৱে নাম অভক্তই সদায় নিগেটিভ চিন্তা কৰে ভক্তই পজিটিভ সবতে শান্তি আছে সবতে ঈশ্বৰৰ কৃপা আছে সবতে আনন্দ আছে ভৃগুমণি চৰণত গোৰ মানিলে বিষ্ণুৰ বুকুত তাতো পজিটিভ ব্ৰাহ্মণৰ